এটা এতিয়া মানে মাছ ট্ৰেইনত আহি আছোঁ আৰু তো আহি থাকোঁতে এজন মানুহ মোৰ ফ্ৰণ্টত বহি আছিলে। তেওঁ যাব হেৰিলৈ লংকা। তো মানুহজনে কথা এটা মানে উলিয়ালে, টপিক এটা উলিয়ালে আলোচনা কৰোঁ বুলি। কি বুলি কয়, ধৰ্মৰ বিষয়লৈ উলিয়ালে, বলি প্ৰথাৰ বিষয়ে উলিয়ালে। উলিয়াই পিনে মানুহজন মানে ইমানেই চিৰিয়াছ হৈ গৈছে এইবিলাক কথা পাতি, ইমানেই চিৰিয়াছ হৈ লৈছে বলি প্ৰথাটো লৈ। মই মাত্ৰ তেখেতক ক'লোঁ যে কি বুলি কয়, এইবিলাক ভাল নহয় বা এইবিলাক বিষয়লৈ অলপ তৰ্কাতৰ্কি হ'ল মানে কথা বতৰা। তো তেওঁ অলপ পাৰ্চনেল হৈ গ'ল। তো তেওঁ কৈছে মানে যদি কেনেবাকৈ বোলে বলি প্ৰথাটো বন্ধ হৈ যায়, বলি প্ৰথাটো বন্ধ হৈ যায় বোলে, গোটেই অসম বৰবাদ হৈ যাব কৈছে। গোটেই অসম বৰবাদ হৈ যাব বোলে, গোটেই দেশ ধ্বংস হৈ যাব বোলে। বলি প্ৰথাটো আমাৰ বোলে হিন্দুসকলৰ বোলে ঘৰুৱা মই তাৰপিছতে তেওঁ কৈছে গোটেই বোলে ভাৰত ধ্বংস হৈ যাবগৈ বুলি কৈছে। তাৰপিছত মই ক'লোঁ আৰু নিবলৈ আহিলে প্লাণ্টত মানে বৰিং কৰি আছে যে পানী দিবলৈ গ'ল তাত আমাৰ প্লাণ্টত এছিয়ান প্লাণ্ট এই ৰাতিপুৱাই গ'ল, 7টামান বজাতে গ'ল। তাৰপিছত মই মানুহজনক ক'লোঁ আৰু যে তেন্তে আমেৰিকা বা বাহিৰৰ দেশবিলাক তেন্তে কিয় আজি ইমান উন্নত বোলো, সেইবিলাকতো বলি প্ৰথা নচলে বোলো, সেইবিলাক দেশ কিয় ইমান উন্নতি কৰি আছে বুলি। তো মানুহজন মোৰ ওপৰত গৰম আৰু তেওঁ কৈছে বোলে সেইবিলাক বোলে এদিন ধ্বংস হৈ যাব বোলে, কিয় অস্তিত্ব নাইকিয়া হৈ যাব বোলে, আমাৰ ভাৰতৰ দৰে হ'বই নোৱাৰে, আমুক তামুক অজস্ৰ কথা। তো তেওঁক এভইড কৰি দিলোঁ লাষ্টত। আৰু এনেকুৱা মানুহৰ লগত তৰ্ক বিতৰ্ক কৰি এনেই আৰু কিয় মাথাটো গৰম কৰি লওঁ। কথাটো মানে তেওঁ বুজিবই চেষ্টা কৰা নাই। তেওঁ একদম পাৰিলে মোক মাৰেই মানে, একদম সাংঘাতিক খং তেওঁ। মই কৈছোঁ আপুনি ধৰ্মৰ কথা কৈছে, ভাল কথা, ধৰ্ম আপুনি মানে ভাল কথা, কিন্তু মানে পূজা কৰক, ভগৱানক মানক, ধূপ ধূনা জ্বলাওক, সেইবিলাক নিয়ম ফ'ল' কৰক বোলো। যে মাছ মাংস খায়ে যে পূজা কৰিব লাগিব তেনেকুৱা কিবা ৰুলছ আছে নেকি বোলো, কিয়নো নিৰীহ প্ৰাণীবিলাকক বোলো বলি দিব লাগে। তো এনেকুৱা ধৰণৰ তৰ্ক বিতৰ্ক হ'ল। তাকে আপোনালোকৰ আগত এনেই শ্বেয়াৰ কৰি দিওঁ বুলি ভাবিলোঁ। এনেকুৱা মোৰ হাঁহি উঠি আছে কথাবিলাক। তো কিয় কিছুমান মানুহ মানে ইমানে মূৰ্খ থাকে, সিহঁতক বুজালেও বুজি নাপায়। তো 3টা ভাগত ভাগ কৰিছে আজি ভিডিঅ'টো, 3বাৰমান বনাইছোঁ। তো মৰেল অফ দ্য ষ্টৰী কথাটো এনেকুৱা ধৰণৰ, যদি আজি যিটো মোৰ এক্সপিৰিয়েঞ্চ হ'ল সেই এক্সপিৰিয়েঞ্চৰ ভিত্তিত মই কথাটো কৈছোঁ। কিবা এটা বিষয় যদি কোনোবা এটা বুজি নাপায়, বুজাব লাগে, কিন্তু তেওঁ নুবুজি মূৰ্খৰ দৰে যেতিয়া বিতৰ্ক কৰিব লয় তেতিয়া নিজে চাৰেণ্ডাৰ হয়। তেওঁৰ কথাত এগ্ৰী কৰে নকৰে নাজানো, নিজে আপুনি নিমাত হৈ বহি থকাটোৱে ভাল। কাৰণ সেই চিটুৱেশ্যনটো অলপ বেলেগ ধৰণৰ হৈ যায়গৈ। আৰু যিমানখিনিলৈকে মই জানো আমাৰ ইণ্ডিয়াত ধৰ্মৰ এগেইনষ্টত বা তেনেকুৱা কিবা যদি পাৰ্টিকুলাৰ কিবা এটা তেনেকুৱা ধৰ্মৰ বিষয় লৈ তৰ্ক বিতৰ্ক কৰিব যায়, তো কথাটো অলপ বেলেগ ধৰণৰ হৈ যায়। সেইটো নিশ্চয় আপোনালোকে বুজি পাইছে। তো আজি এটা মোৰ ভাল এক্সপিৰিয়েঞ্চ হ'ল। তো যিমানখিনিলৈকে মই মানে পাৰোঁ বুজাবলৈ, বা মোৰ এনেকুৱা ভাৱ হ'ল যে মানুহজনে ইমানখিনিলৈকে বুজি পাব, ক'লোঁ। তাৰপাছত যেতিয়া দেখিলোঁ কথাৰ ঢালটো বেলেগ চাইডে মানে গৈছেগৈ, তাৰপাছত লাহেকৈ মই নিজে মনে মনে বহি থাকিলোঁ। মই বোলো হয় দিয়ক, আপুনি কোৱাটোৱে ৰাইট। গোটেই ৰাস্তাটো মই এতিয়া তেওঁৰ কথাকে তেওঁ মানুহজনক পাহৰিব নোৱাৰোঁ কেতিয়াও। কিয় মানে মানুহবিলাকে কিছুমান বস্তু একচেপ্ট নকৰে। যিটো বস্তু ভুলটো ভুল বুলি মানি লোৱাটো একো ডাঙৰ কথা নহয়। ইমান ডিফাৰেণ্ট মানুহ পাইছোঁ, মানুহবিলাক মানে আজিৰ এই 2025ৰ দিনতো তেনেকুৱা ভাৱধাৰালৈ মানুহ আছে, ডাঙৰ কথা। কিছুমান মানুহে ঘূৰা নাই, বুজা নাই, নিউজ নাচায়, ক'তো তেনেকুৱা পৰিৱেশ পোৱা নাই, বেলেগ কথা। কিন্তু প্ৰায় ট্ৰেভেল কৰি থকা মানুহে, দেশ বিদেশ ঘূৰি থকা মানুহে, অকণমান আজিৰ কালৰ মানে বৰ্তমান পৰিস্থিতিৰ লগত যিবিলাকে অলপ হ'লেও জ্ঞান ৰাখে, তেনেকুৱা মানুহবিলাকে যদি এনেকুৱা ধৰণৰ মূৰ্খৰ দৰে কথা কয়,
অলপ বেয়া লাগে মানে বুজি পাব লাগে কেনেকৈ বাৰু মই মানি ল'ম বাৰু সেই নিৰীহ প্ৰাণীকেইটা বলি দিয়াটো ৰাইট বুলি মই কেতিয়াও মানি নলওঁ যিমানেই ডাঙৰ ধৰ্মগুৰুৱে নকওক লাগে যিমানেই ধৰ্মৰ বা কাৰোবাৰ আস্থাক আঘাত নাহানক লাগে কিন্তু মই সেই কথাটো মৰি গ'লেও মই একচেপ্ট নকৰোঁ মানে যে নিৰীহ প্ৰাণীকেইটা বলি দি আপুনি কোনোবা দেৱ দেৱীক সন্তুষ্ট কৰিব লাগে বা নিদিলে কিবা ধ্বংস হ'ব বুলি সেই কথাটো মানি ল'বই নোৱাৰোঁ মানে মই এজন শংকৰ সংঘৰ ল'ৰা সেইটো বেলেগ কথা মই নামত শংকৰ সংঘ কাৰণ মই আজিলৈকে কোনো এখন তেনেকুৱা হেৰিত গৈ পোৱা নাই অলপ বাহিৰত ঘৰৰ বাহিৰত যিহেতু থাকোঁ ইমানখিনি মই নিয়মাৱলী মানি চলিব নোৱাৰোঁ কিন্তু সেইটো পিছৰ কথা শংকৰ সংঘৰ বা কিবা সংঘৰ কিন্তু এজন বৰ্তমানৰ ল'ৰা হিচাপে নিউ জেনেৰেশ্যন হিচাপে এইখিনি কথা মানে কেতিয়াও একচেপ্টেবল নহয় নিৰীহ প্ৰাণীক বলি দি কোনোবাই ধৰ্ম ৰক্ষা কৰিছে এইটো কেতিয়াও মানি লোৱা নহ'ব আৰু আজি নালাগে মই আগন্তুক কিছুমান যিবিলাক মানুহক মই লগ পাওঁ কোনোবাই যদি এনেকুৱা ধৰণৰ বিষয় লৈ তৰ্ক বিতৰ্ক কৰে ডেফিনেটলি কৰিম কিন্তু যিমানে পাৰ্চনেল নহওক পৰিস্থিতি চাই কেতিয়াবা ঠাণ্ডা হৈ যোৱাটো ভাল কিন্তু তথাপিতো বেয়া লাগে মানে কিয় মানুহবিলাকে বুজি সাধাৰণ কথাটো বুজি নাপায় আচ্ছা বাদ দিয়ক বাৰু এইবিলাক এনেই ভিডিঅ'টো বনালোঁ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত কথাখিনি ক'বলৈ মন গ'ল বুলি